নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নাম বিকাশ আৰু আপোনালোকে চাইছে বিকে ব্লগছ। আজি মই ৰাইড কৰিব ওলাইছোঁ 10 কিলোমিটাৰ আৰু ৰাইড কৰিম আজি চাইকেলেৰে। আপ ডাউন আপোনাৰ 10 কিলোমিটাৰ হ'ব। প্ৰথম যাম পোষ্ট অফিচ, তাৰপিছত যাম আপোনাৰ শিৱ মন্দিৰ। বলক বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, আপোনালোকে চাওক আৰু গাঁৱলীয়া পৰিৱেশ, গাঁৱলীয়া লেখীয়াই সেউজীয়া পৰিৱেশে চাই পাব বেছিভাগ। পেডেল মাৰি মাৰি গৈ থাকিম আৰু me put my mind to rest. 2 times clicking, I'm nothing long. A pound of weed. অকলে ওলাইছোঁ চাইকেল লৈ 10 কিলোমিটাৰলৈ বুলি। বন্ধু বান্ধৱীসকল, অকলে গৈ আছোঁ আৰু পেডেল মাৰি মাৰি। বহুত বেয়া ৰাস্তা, লাহে লাহে গৈ আছোঁ আৰু যিটো গৰম পৰিছে কি ক'ম আৰু। We could be more than just part-time lovers. I can feel your touch, picking me up from the underground. I don't need much. We could be more than just part-time lovers. লাহে We could be more than just part-time lovers. We could be more than just part-time lovers. We could be more than just part-time. বন্ধু বান্ধৱীসকল, আগফালে এটা চাৰিআলি পাম। চাৰিআলিটোৰ নাম হৈছে আপোনাৰ বালচিং চাৰিআলি। পুখুৰী এইফালে গোটেই পুখুৰী। বন্ধু বান্ধৱীসকল, আপোনালোকক চাৰিআলিটো দেখুৱাব নোৱাৰিলোঁ। তাৰ কাৰণ হ'ল বহুত গাড়ী। গাঁৱলীয়া পৰিৱেশ হ'লেও কি হ'ব, চাৰিআলিত গাড়ী অহা যোৱা কৰি থাকে কাৰণে চাৰিআলিটো দেখুৱাব নোৱাৰিলোঁ। আৰু এটা কথা, বালচিং চাৰিআলি বুলি ক'লে বেয়াটো নুবুজিব। বালচিং হ'ল মানুহৰ নাম দি আপোনাৰ মানে চাৰিআলিটো আছে আৰু। আমি পোষ্ট অফিচ পাওঁ হ'লেও বেছি দূৰ নাই আৰু 300-400 মিটাৰ আছে আৰু পোষ্ট অফিচত চাওঁ কামটো হয়নে নহয় যদি মন্দিৰলৈ বুলি আগুৱাই যাম আৰু। বন্ধু বান্ধৱীসকল, আপোনালোকে আগফালে যিটো বাঁহ গাড়ী আহি থকা দেখিছে, সেইখিনিতে আছে আমাৰ পোষ্ট অফিচটো। বন্ধু বান্ধৱীসকল, যিটো কামৰ কাৰণে পোষ্ট অফিচ আহিছিলোঁ, কামটো নহ'ল। বলক এতিয়া আগুৱাই যাওঁ মন্দিৰলৈ বুলি। বন্ধু বান্ধৱীসকল, আমি মন্দিৰৰ গেট পাই গ'লোঁ। বলক আপোনালোকক দেখুৱাওঁ গেটটো কেনেকুৱা আছে। তো বন্ধু বান্ধৱীসকল, আপোনালোকে চাব পাৰিছে গেটটো। বলক ভিতৰলৈ সোমাই যাওঁ।
আৰু 100 মিটাৰমান হ'ব আৰু আপোনালোকে দেখি পাইছে বন্ধু বান্ধৱীসকল ডাঙৰ গছটো। আপোনালোকে নিশ্চয় দেখিছে পাই গ'লোঁ মন্দিৰ। বন্ধু বান্ধৱীসকল আমি মন্দিৰ পাই গ'লোঁ। আপোনালোকে গেটটো দেখিব পাইছে, এইটো গেটটো হয়। গেটটো গাঁৱলীয়া মন্দিৰ আৰু শিৱ মন্দিৰ, বহুত পুৰণা। চাওঁ বলক ভিতৰলৈ সোমাই যাওঁ বলক। বন্ধু বান্ধৱীসকল পাই গ'লোঁ, ভিতৰলৈ সোমাই আহিলোঁ আৰু আশে পাশে দৃশ্যবোৰ চাওক, মন্দিৰৰ আশে পাশে দৃশ্যবোৰ। আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব। বন্ধু বান্ধৱীসকল আপোনালোকে আহি ইয়াত চাকি ধূপ আপোনালোকে জ্বলাব পাৰে। মই অলপ জুম কৰি দেখুৱাই দিছোঁ ইয়াত। আৰু আপোনাৰ এইফালে মন্দিৰটো আছে। আৰু আপোনাৰ এইফালে সুন্দৰকৈ গেটটো সজাই থৈছে। এইটোৱে মেইন গেটটো বন্ধ আছে এতিয়া। বন্ধু বান্ধৱীসকল অলপ ভিতৰলৈ সোমাই যাওঁ। সৰু সৰু 7টামান ঘৰ বনাই থৈছে, আপোনালোকক দেখুৱাওঁ। ঘৰ মানে মন্দিৰ, বাবাৰে মন্দিৰ আৰু বলক দেখুৱাওঁ আপোনালোকক। এইবোৰ আপোনালোকে দেখি পাইছেনে? এইবোৰ এটা দুটা আছে 7টামান। বেক কেমেৰা দি দেখুৱাইছোঁ বলক। আপোনালোকে দেখি পাইছে। বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনেকুৱা লাগিছে লাইক কমেণ্ট কৰি জনাব। আৰু আপোনালোকক আৰু এটা বস্তু দেখুৱাওঁ বলক। বন্ধু বান্ধৱীসকল আপোনালোকক যিটো বস্তু দেখুৱাম বুলি কৈছিলোঁ, এইটো দেখি পাইছে নহয় শিৱলিংটো।
বহুত পুৰণা হয়, 80-90 বছৰমান পুৰণা হয়। চাই লওক, এইটো আপোনালোকক জুম কৰি দেখুৱাইছোঁ বাৰু ৰ'ব। ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাব। যদি ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। আজিলৈকে আহোঁ, আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে।